ছোৱালীজনীৰ কাণ্ড চাওক। তাই পাউডাৰ লৈ মুখত সানিব লাগে, সানিছে ভৰিত। এতিয়া তাই আইতাকৰ ঘৰলৈ ফুৰিবলৈ যাবলৈ ওলাইছে। তাই জানে যে পাউডাৰ মুখত সানিব লাগে, ষ্টাইল কৰিব লাগে, কিন্তু পাউডাৰটো তাই গোটেইখিনি তলৰ পকাখনত পেলাই লৈছে, হাতত লৈছে আৰু ভৰিত সানিছে। আৰু তাই ওঠত পাউডাৰ সানিছে, ওঠত সানিছে, গালত সানিছে। চাওক আমাৰ কণমানিজনীৰ এয়া কাণ্ড। তাই কি কৰিব খুজিছে, কেনেদৰে খেলিছে। চুকটোত বহি লৈছে, এয়া এইটো গডৰেজটোৰ কাষৰ এই চুকটোত তাই বহি লৈছে আৰু এনেদৰে পাউডাৰ হাতত লৈ অ'ত সানিছে, ত'ত সানিছে, এনেদৰে অকলে অকলে খেলি আছে। নিজৰ ধৰণেৰে তাইক আজি মই খেলিবলৈ দিছোঁ। অন্য দিনা হোৱা হ'লে তাইক মই কেতিয়াবা পিটিলোহেঁতেন, পাউডাৰটো কিয় নষ্ট কৰিছা বুলি। আজি কিন্তু মই তাইক পিটা নাই, তাই যেনেদৰে মন গৈছে তেনেদৰে খেলিবলৈ দিছোঁ। খেলকচোন, গোটেই পাউডাৰটো শেষ কৰিলেও কৰক, সেইবুলি আজি মই তাইক এৰি দিছোঁ। এইজনী এয়া চাওক, এই ফ্ৰকটোত পাউডাৰ সানিছে। এয়া চাওক, গোটেই আঁঠুটো বগা কৰি পেলালে। আপোনালোকক দেখুৱাই আছোঁ, এয়া আমাৰ দৃষ্টিভংগী হিয়ামৌ হাতীবৰুৱা, আমাৰ কণমানিজনীৰ কাণ্ড। এয়া মই আপোনালোকক দেখুৱাই আছোঁ তাই কি কৰিছে। এয়া দৃষ্টিভংগী হিয়ামৌ হাতীবৰুৱা, আমাৰ কণমানিজনী। তাই মনৰ হেঁপাহ পলুৱাই খেলিছে। মই ভিডিঅ'টো কৰিছোঁ আপোনালোকক দেখুৱাবৰ বাবে। হিতালীৰ পৃষ্ঠাৰ জৰিয়তে অথবা দৃষ্টিভংগী হিয়ামৌ হাতীবৰুৱা নামৰ পৃষ্ঠাটোৰ জৰিয়তে আপোনালোকে তাইক দেখিবলৈ পাব। এই দুটা ফেচবুক পৃষ্ঠাৰ জৰিয়তে আপোনালোকে আমাৰ কণমানিজনীৰ ধেমালিবোৰ দেখিবলৈ পাব। তদুপৰি মোৰ চেনেল হিতালীৰ পৃষ্ঠাৰ জৰিয়তে আপোনালোকক মই দেখুৱাম। এয়া এই চকীখন, এটা ফুটা আছে, চকীখন ভাগিলে আৰু সেইফালেদি তাই এয়া পাউডাৰ সৰকাই দিছে। এয়া তাইৰ কাণ্ড। পাউডাৰ সৈতে হিয়ামৌৰ খেলা আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দেখুৱাই আছোঁ। বেবী পাউডাৰৰ সৈতে আমাৰ বেবীজনীৰ খেলা। এয়া দেখিলে তাই আকৌ সোমালেগৈ তাইৰ নিজৰ প্ৰিয় ঠাইটুকুৰাত, বহিছে, খেলিছে, খুব ভাল পাইছে। আজি মই গালি দিয়া নাই, পিটা নাই, তাই খুব হেঁপাহ পলুৱাই খেলিছে এইজনী। আপোনালোকে এই ধেমালিবোৰ চাবচোন, মই আপোনালোকক দেখুৱাই থাকোঁ মোৰ চেনেলটোৰ জৰিয়তে। যদিহে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে ইউটিউবত গৈ হিতালী গগৈ বুলি ছাৰ্চ কৰিলে আপোনালোকে মোৰ চেনেলটো দেখা পাব। আৰু এই চেনেলটোৰ জৰিয়তে মই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ভিডিঅ' আপলোড কৰি থাকোঁ। কণমানিজনীৰ ভিডিঅ', মোৰ নিজৰ ভিডিঅ' আপোনালোকে চাব। যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব। মই প্ৰেৰণা পাম, মোৰ মন যায়, গতিকে মই ভিডিঅ' বনাওঁ, আপোনালোকক দেখুৱাওঁ। আপোনালোকে যদি চাই ভাল পায়, মোৰো ভাল লাগিব। মোৰ ভিডিঅ'ৰ জৰিয়তে যদি আপোনালোকে আমোদ ল'ব পাৰে, মই সুখী হ'ম। এয়া চাওক, ভগা চকীখনৰ ফুটাটোৰে তাই পাউডাৰ ছটিয়াই আছে।
মুঠতে আজি এটা বেবি পাউডাৰ শেষ। এয়া চাওক 100 গ্ৰাম, এয়া চাওক 100 গ্ৰাম পাউডাৰটো সম্পূৰ্ণ শেষ। অৱশ্যে পাউডাৰটো পুৰণি হ'ল, ইয়াত সম্পূৰ্ণ পাউডাৰ নাছিলে, কমকৈয়ে আছিলে, আধাতকৈও কমকৈ আছিলে। তাই এইটো ব্যৱহাৰ কৰি থাকে। আজি তাই হেঁপাহ পলুৱাই খেলিলে, অ'ত ত'ত ছটিয়ালে আৰু এয়া পাউডাৰটো ইতিমধ্যে শেষ হৈছে। এয়া চাওক গোটেইজনী, এইজনী চাওক গোটেই ফ্ৰকটো অৱস্থা নাই, ফ্ৰকটোৰ বৰণে সলনি হৈ গ'ল। ফ্ৰকৰ বৰণ সলনি কৰি পেলোৱা আমাৰ কণমানিজনীৰ ভিডিঅ'টো আপোনালোকে চাব। এইজনী চাওক মনটো মৰা, পাউডাৰটো শেষ হ'ল, সেয়েহে তাই মন মৰিছে। তাই আৰু খেলাৰ হেঁপাহ আছিলে, কিন্তু পাউডাৰ নাই, কেনেদৰে খেলিব? এয়া তাই দুখ কৰিছে, দুখ মনেৰে ৰৈ আছে। এয়া আমাৰ কণমানিজনী দৃষ্টিভংগী হিয়ামু হাতীবৰুৱা। দিয়া Aku kunci mah. আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব, লাইক কৰিব, কমেণ্ট কৰিব। পুনৰ কৈছোঁ, যদিহে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব।